Hello guys, মই Bhanima. আজি ইন্ট্ৰোডাকশনটো অকমান বেলেগকৈ দিছোঁ কাৰণ অলপমান বেলেগ এটা জেগাত আছোঁ গতিকে ইয়াতে চিঞৰি থাকিবৰ কাৰণে এইখন মোৰ নিজৰ ঘৰ নহয় বেছি দীঘলীয়া ইন্ট্ৰোডাকশ্যন মই আপোনালোকক দি নাথাকোঁ বৰ্তমান আমি আছোঁ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টত আৰু ইয়াৰ পৰা আমি এতিয়া উৰা মাৰিম চেন্নাইলৈ বুলি আৰু ছাডেন প্লেন একেবাৰে আৰু বহুতে ভাবিছে ফুৰিবলৈ আহা বুলি ফুৰিবলৈ যদি আহিলোঁ হয় মোৰ হাজবেণ্ডক মই ভাইটি যেন আনিলোঁ হয় আনিব পাৰিব বাৰু কিন্তু ফুৰিবলৈ অহা নাই দেই কথাটো হৈছে কি আমাৰ ভাইটিৰ সৰুকৈ এটা চেকআপ আছে যিটো বস্তু মানে অকণমান ইমাৰ্জেঞ্চি বাহিৰত দেখুৱাবলগীয়া হৈ আছে গতিকে আমি মানে ৰাতি ডিচাইড কৰিলোঁ যে আমি ৰাতিপুৱা মানে অহাকালি আমি চেন্নাই যাম আৰু তাতে ট্ৰিটমেণ্টটো কৰিম খানা অকণমান খালোঁ তাৰপিছত আৰু মোৰখন গোটেই ভাই ভনীমা কলিতা ৰ'ব গাইছ আৰু এইখন হৈছে মোৰ বৰ্ডিং বাছ ভনীমা কলিতা গতিকে ক'ত যাই আছোঁ কি কৰি আছোঁ আপোনালোকক অলপ জনাবৰ কাৰণে চেষ্টা কৰিম আমাৰ এখেতো যাব ফুৰিবৰ কাৰণে গৈ আছোঁ বুলি মানে এটা কিবা এটা কৰি লওক যে ফুৰিবৰ কাৰণে গৈ আছোঁ কিন্তু কাম এটাও আছে গতিকে এনেকুৱা হিচাপত গতিকে আমাৰ দুয়োটাৰে মোৰ জীৱনৰ ফাৰ্ষ্ট ফ্লাইট তাৰ লগত আৰু তাৰ কিন্তু আগতে এক্সপিৰিয়েঞ্চ আছে যিহেতু ইয়াতে কাম কৰা এক্সপিৰিয়েঞ্চ থাকিবই আৰু এয়া গুৱাহাটী এয়াৰপৰ্ট ইয়াতে যিমানখিনি যি কাম কৰিবলগীয়া আছিল গোটেইখিনি হৈ গ'ল আৰু এয়া লৈ পেলাই এতিয়া আমি যাওঁ ব'লকচোন বাৰু মোৰ পিছে মোৰ আগে যাব ব'লক আৰু আপোনালোকে প্লেনত গৈ পাইছে যদি ভাল কথা নাই পোৱা যদি ভিডিঅ'টো চাব কাৰণ মোৰ ক্ষেত্ৰতো নতুন গোটেইখিনি চেকিং হৈ যোৱাৰ পিছত আমি ইয়াতে ৰৈ আছোঁ বাছৰ কাৰণে এয়া বাছখন আহিল বাছখনত উঠিলোঁ আৰু বাছখনে এতিয়া আমাক লৈ গৈ থৈ আহিব প্লেনখনৰ ওচৰত আমি আহিলোঁ আৰু এইফালে চাব পাৰে আপোনালোকে এইখন ট্ৰেইন বোলে এইখন প্লেন হৈছে নে ইয়াতে তো ইয়াতে আমি এতিয়া উঠিম কিন্তু তাৰ আগতে দুটামান ফটো লাগিব মানে আমি দুটামান ফটো উঠিম অলপ বতা লাগিব চাৰিটাতে হ'ব পাৰে আৰু বতাহত গাইজ বলক এইটো পাইপ ভৰে টিউবৱেল ভৰে আছে নেকি হা ইমান ডাঙৰ পাইপ বাপৰে বাপ পানী এনেকুৱা টাইপ লাগি আছে একদম কিন্তু কি বোলে আপোনালোকে গমে পাইছে কিন্তু মই কি ক'ম তো গাইজ এলা বস্তু দোকান দিছা নেকি আপা কি নাই আগতে কি লৈ গৈছে আৰু এইটো দিছে আমাৰ বাই মানে ইয়াৰ ভাগত বাই দিছে তো থেংক ইউ এইটো আমাৰ বগা দাদাই দিছে এইকেইটা তোমাৰ দাদাই দিছে মানে আহি আছে ন কিবা খাবা বোলো ৰবা মোৰ বেগটো ওলাই পেলাই চালোঁ যে মানে বস্তু আৰু ইভেন ইয়াতে আছে হোৱা বস্তু আৰু ভিতৰত আছে আৰু চবতকে ইম্পৰ্টেণ্ট বস্তু এটা মায়ে কি দি পঠাইছে জানানে সেইটো এটা ল'লো মস্ত তামোল আৰু এপোটা পাণ নহয় তামোল পাণ ইয়াতে এয়া কাটি দিছে তামোল পাণ চাব পাৰে এয়া তামোল পাণৰ চাদা ফাইনেলি আমি আহি পালোঁ এক্সপিৰিয়েঞ্চ কেনেকুৱা আমি চেন্নাই পালোঁ বাপৰে বাপ অলপ আগতে গুৱাহাটীত আছিলোঁ এতিয়া বোলে চেন্নাই আমি ফাইনেলি মানে নামিলোঁ আৰু এইটো হৈছে চেন্নাই এইটো তো চেন্নাই এয়াৰপৰ্টত আছে বৰ্তমান আৰু এতিয়া যাম আমি আমাৰ কামত তাৰমানে কামত মানে কি আৰু ক'ব লগা আছে ইয়াৰ অলপমান চেকআপ আছে চেকআপটো কৰোঁ চেকআপটো কৰি পেলাই বাকীখিনি দেখা যাওক ক'ত কি হয় দেখা যাম কাৰণ এইটো মোৰ নতুন এক্সপিৰিয়েঞ্চ মই নিজেও নাজানো ক'ত যাই আছোঁ কি কৰি আছোঁ গাইজ আমি আহি পেলাই এতিয়া ৰখি আছোঁ ইয়াতে বোলে বেগ আহিব ইয়াতে আহি আছোঁ তো আমি ৰখি আছোঁ আমি চবেই ৰৈ আছে বেগটো আহিলে উঠাম আৰু দৌৰিম আমাৰ
এয়া আমিও আমাৰ নিজৰ বেগটো লৈ ল'লোঁ ধুনীয়াকৈ আৰু এয়া হৈছে চেন্নাইৰ এয়াৰপৰ্ট খুব ধুনীয়া এটা দেই লুকটো বিৰাটেই বেছি ভাল লাগিছে আৰু এইফালে ইয়াৰ পৰা এতিয়া লাহেকৈ ওলাই দিম আৰু ওলাই দিয়াৰ পিছতে দেখা পালোঁ এই মন্দিৰটো কি লিখা আছে সেইটোতো মই একেবাৰে ধৰিব নোৱাৰিলোঁ আপোনালোকে যদি পাৰে লিখি দিব কমেণ্ট বক্সত দেই আৰু এয়াৰপৰ্টৰ পৰা ওলাই আমি টেক্সি বুক কৰিছিলোঁ আৰু এইখন আহি গ'ল ইয়াৰ পৰা আমি যিটো মেইন ডেষ্টিনেশ্যন তালৈকে যাম গতিকে ব'লক আৰু নেক্সট ব্লগত বাকীবিলাক দেখুৱাই থাকিম দেই আজিলৈ আহিছোঁ বাই বাই